সকলোকে মোৰ আন্তৰিক নমস্কাৰ জনাইছোঁ। আজি মই আপোনালোকৰ সৈতে এটা সৰু কিন্তু গভীৰ বিষয়ৰ কথা ক'বলৈ আহিছোঁ। সেই বিষয়টো হৈছে আনন্দময় আৰু অৰ্থপূৰ্ণ জীৱন কেনেকৈ জীয়াই থাকিব পাৰি। আমি সকলো মানুহেই জীৱনত সুখ বিচাৰোঁ, সফলতা বিচাৰোঁ আৰু বিচাৰোঁ জীৱনৰ এটা স্পষ্ট উদ্দেশ্য। কিন্তু বাস্তৱ জীৱনত আমি বহু সময় ব্যস্ততাৰ মাজেৰে এনেদৰেই সোমাই পৰোঁ যে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিবলৈ আমি পাহৰি যাওঁ। মোৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি? এই প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱাৰ বাবে জাপানৰ এটা অতি সুন্দৰ ধাৰণা আছে আৰু সেই ধাৰণাটোৰ নামেই হৈছে ইকিগাই। জাপানী ভাষাত ইকিগাই শব্দটোৰ অৰ্থ হৈছে জীয়াই থকাৰ কাৰণ, অৰ্থাৎ যিটোৱে জীৱনটো জীয়াই থকাৰ যোগ্য কৰি তোলে বা আমি ৰাতিপুৱা শুই উঠাৰ উদ্দেশ্য। ইকিগাই মানে নিখুঁত মানুহ হোৱা নহয়। ইকিগাই মানে সেইটো বিচাৰি পোৱা যিটোৱে আপোনাক ৰাতিপুৱা হাঁহি মুখেৰে উঠিবলৈ প্ৰেৰণা দিয়ে। ইকিগাই সাধাৰণতে 4টা গুৰুত্বপূৰ্ণ বস্তুৰ মিলন কেন্দ্ৰ। প্ৰথমটো হৈছে আপুনি কি ভাল পায়, এইটো আপোনাৰ ভাল লগা বস্তু বা পেশন। দ্বিতীয়টো হৈছে আপুনি কি কাম ভালকৈ কৰিব পাৰে, এইটো আপোনাৰ প্ৰতিভা বা টেলেণ্ট। তৃতীয়টো হৈছে পৃথিৱীয়ে কি প্ৰয়োজন বোধ কৰে, অৰ্থাৎ আপুনি সমাজলৈ কি অৱদান আগবঢ়াব পাৰে। চতুৰ্থটো হৈছে কোনটো কামৰ বাবে আপুনি উপাৰ্জন কৰিব পাৰে। যেতিয়া এই 4টা বস্তু একেলগে মিলি যায় তেতিয়াই সৃষ্টি হয় আপোনাৰ ইকিগাই। ই ধনী বা বিখ্যাত হোৱাৰ কথা নহয়, ই হৈছে নিজৰ প্ৰকৃত স্বৰূপেৰে জীৱন জীয়াই থকাৰ কথা। আপুনি ভাবকচোন, এজন শিক্ষক যিজনে ছাত্ৰ ছাত্ৰীক শিকাবলৈ পাই আনন্দ পায়, অথবা এজন বিজ্ঞানী যি নতুন কিবা জানিবলৈ অশেষ কৌতূহলেৰে কাম কৰি থাকে, এজন সংগীতজ্ঞ যিয়ে সংগীতৰ জৰিয়তে মানুহৰ হৃদয় স্পৰ্শ কৰে, অথবা এজন লেখক যিয়ে লেখাৰ জৰিয়তে মানুহক অনুপ্ৰাণিত কৰে, অনুৰণন ঘটায়, অথবা এজন উদ্যোগী বা উদ্যমী যাৰ কৰ্মই আমাক আদৰ্শ দিয়ে। এই সকলোৱে নিজৰ ইকিগাই বিচাৰি পাইছে। কিন্তু ইকিগাই কেৱল ডাঙৰ চাকৰি বা ডাঙৰ সফলতাৰ মাজতেই সীমাবদ্ধ হৈ নাথাকে। এজন বাগিচাত কাম কৰা লোকে যি ফুল গছপুলি প্ৰতিপালনেৰে চৌপাশৰ মানুহলৈ আনন্দ কঢ়িয়াই আনে, এজন অভিভাৱক যিয়ে দয়ালু আৰু সৎ সন্তান গঢ়ি তোলে, এজন ৰুটিৱালা যিয়ে তেওঁ নিজৰ কাম কৰি ভাল পায়, এই সকলো মানুহেই নিজৰ নিজৰ ধৰণে ইকিগাইৰে জীৱন জীয়াই আছে। ইকিগাই বিচাৰি পোৱাটো কেতিয়াবা কঠিন যেন লাগিব পাৰে, কিন্তু আপুনি সকলো উত্তৰ একেদিনতে বিচাৰি পাব বুলি কোনো কথা নাই। জাপানৰ আন এটা ধাৰণা আছে আৰু সেইটো হৈছে কাইজেন। কাইজেন মানে হৈছে সৰু সৰু পদক্ষেপেৰে অবিৰত উন্নতি। ডাঙৰ পৰিৱৰ্তনৰ কথা ভাবি ভয় নকৰিব, মাত্ৰ আজি এটা সৰু পদক্ষেপ লওক। আপুনি যদি ছবি আঁকিব বিচাৰে তেন্তে আজিৰ পৰা মাত্ৰ 10 মিনিট সময় দিয়ক। আপুনি যদি পঢ়া অভ্যাস গঢ়ি তুলিব বিচাৰিছে তেতিয়া আপুনি কিছু সময় পঢ়াত মনোনিৱেশ কৰক। সৰু সৰু পদক্ষেপবোৰে ধীৰে ধীৰে ডাঙৰ সফলতালৈ লৈ যাব পাৰে। একেদৰে আনক সহায় কৰা এটা মিঠা কথা, এটা সৰু সহায় কেতিয়াবা কাৰোবাৰ দিনটো সলনি কৰি দিব পাৰে। যেতিয়া জীৱনত উদ্দেশ্য থাকে তেতিয়া জীৱন অধিক আনন্দময় লাগে, চিন্তা কম হয়, শক্তি বাঢ়ে আৰু সমস্যাবোৰ সৰু যেন লাগে। সেয়ে মই আপোনালোকক এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ। আজি ঘৰলৈ গৈ নিজকে কেইটামান প্ৰশ্ন সোধক। শিশুকালত মই কি কৰি বেছি ভাল পাইছিলোঁ? কোনটো কামে মোক সঁচাকৈয়ে আনন্দ দিয়ে? মোৰ প্ৰতিভাবোৰ কি? মই সমাজক কেনেকৈ সহায় কৰিব পাৰোঁ? বিখ্যাত লেখক মাৰ্ক টুৱেইনে কৈছিল, মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ 2টা দিন হৈছে এটা দিন যেতিয়া আপুনি জন্মগ্ৰহণ কৰে আৰু আনটো দিন যেতিয়া আপুনি বুজি পায় কিয় জন্মগ্ৰহণ কৰিছে। নিজৰ ইকিগাই বিচাৰি পোৱাটো হৈছে সেই কিয়টো বিচাৰি পোৱা। এইটো কোনো শেষ গন্তব্য নহয়, এইটো হৈছে এটা যাত্ৰা, জীৱনৰ এক সুন্দৰ অন্বেষণ। তেনেহ'লে সেই সংযোগ বিন্দুটো বিচাৰক য'ত আপোনাৰ ভাল লগা, আপোনাৰ প্ৰতিভা, সমাজৰ প্ৰয়োজন আৰু পেচা একেলগে মিলি যায়। এটা কথা মনত ৰাখিব, আপুনি অৰ্থ, উদ্দেশ্য আৰু আনন্দৰে ভৰা জীৱনৰ যোগ্য। আজিৰ পৰা নিজৰ ইকিগাই বিচাৰি পোৱাৰ যাত্ৰা আৰম্ভ কৰক। ধন্যবাদ।